হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মন গ'ল মোৰ টেঙা খাবলৈ আৰু সেয়ে ভাবিলোঁ ঘৰতে কাজি নেমু আছে, কাজি নেমুকে খাওঁ। চুকা টেঙা আৰু ৰবাব টেঙা নাই দিয়ে, সেইবাবে কাজি নেমুকে খাবলৈ ল'লোঁ। আৰু ইয়াত দেখিছেনে বাৰু কলপাত কাটি লৈছোঁ। সেইবাবে ভাবিলোঁ কলপাতত খাওঁ, কলপাতত খোৱা মজাই বেলেগ আৰু লগতে আপোনালোককো দেখাওঁ। আৰু সেইবাবে কলপাত এখন কাটি ল'লোঁ আৰু ব'লক খাওঁগৈ টেঙা। আৰু এইয়া দেখিছেনে বাৰু ৰবাব টেঙা নাই কাৰণে কাজি নেমু এটাকে লৈ লৈছোঁ। আৰু কাজি নেমু দেখি নাহিব দে, অকল এটা লৈছোঁ কাৰণ মানুহ অকল 3গৰাকীহে, আমি মা মই আৰু ভণ্টিয়ে খাম, সেয়েহে এটাই লৈ লৈছোঁ। আৰু এইয়া দেখিছেনে বাৰু টেঙা খোৱাৰ মজাই বেলেগ ন। মানে মানুহ বেছি হ'লে খাই বেছি ভাল লাগে আৰু, কিন্তু আজি আমি 3গৰাকীয়ে বোলো খাওঁ বোলো। তাৰপিছত এইয়া কাটি আছোঁ টেঙা, সানি মেলি এইয়া খাইছোঁ। এজনী ভণ্টি, আৰু ভণ্টিয়ে দেখিছেনে বাৰু পূৰা খাইছে আৰু খাই হেনো বৰ ভাল পাইছে হেনো। আৰু এইয়া ময়ো খাইছোঁ। মই আকৌ টেঙা খাই বৰ ভাল পাওঁ দেই। মোৰ দৰে টেঙা খাই বাৰু আপোনালোক কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।